small botol এই হল জলকীয়া So hello বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল দুইমাৰী ব্লগছৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনালোঁ। আজি ভিডিঅ'টো বেলেগ হ'ব, চ' চাই থাকক ভিডিঅ'টো। চ' প্ৰথমতে আমি কাঢ়িম আজি এইটা ফল নহয় এইটো কি কৈ আছে আমি তাতুৱা বুলি কওঁ কিনে। চ' ফাৰ্ষ্টটো এটা পালোঁ এণ্ড নেক্সট আৰু বিচৰাং মাই গড। চ' इसको हम आज खाने वाले हैं, जो जय हो बाबा विवो इसकी आज और धुन्ने आरो बिचराब লাগিব। गिटार है বন্ধুসকল, ফাইনালি 4টা পালোঁ। এইখিনিতে খাম আজি। এই চাওঁ, দিছ ইজ মাই ফেভৰেট লোকেশ্যন। চ' এতিয়া জলকীয়া কাঢ়িম। চ' লেটছ গ' টু জলকীয়া খেতি। চ' গাইজ আজি চাওক, কেঁচা জলকীয়া কাঢ়িম 10টা, তাকে খাম আজি। 8টা 9টা 10টা ফাইনালি বন্ধুসকল 10টা কেঁচা জলকীয়া কাঢ়িলোঁ। এইটো হ'ল চাওক, এইটো হ'ল নিমখ, এইটো অলপ আচাৰ, এইটো তাতুৱা মানে স্মল বটল, এইখিনি হ'ল জলকীয়া। চ' এতিয়া মই বহি কিনে বন্ধুসকল চেলেঞ্জটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোক দেখুৱাই দিওঁ। এইটো হ'ল 10টা লোকেল কেঁচা জ্বালা বগা। তাৰপিছত আছে এইটো লোকেল পটল, এইটো চাওক। তাৰপিছত আছে নিমখ, জলকীয়া, আচাৰ। চব বন্ধুসকল ফাৰ্ষ্টতে আচাৰটো টেষ্ট কৰি চাওঁ। মজা। এতিয়া খাব ইচ্ছা নাযায়, কিমান বা তিতা আৰু বস্তুটা। তাৰপিছত আচাৰ, তাৰপিছত অলপ নিমখ। খাই দিলোঁ জ্বালা দুটা। খাই দিলোঁ তো গাইজ সৰি চেলেঞ্জটো কমপ্লিট কৰিব নোৱাৰিলোঁ। যিমান পেটত ভাত খাইছিলোঁ চব ওলাই গ'ল, বমিৰ লগত জ্বালা ওলাই গ'ল, এইগিলা ওলাই গ'ল। যি অলপ ভাত খাইছিলোঁ সিও চব ওলাই গ'ল পেটৰ পৰা, মানে বমি কৰি আকাৰ নাপা হৈ গৈছোঁ। চব বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবি, শ্বেয়াৰ কৰিবি, আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি। চ' আজিৰ ভিডিঅ'টো ইমানে।